हेलो फ्रेंड्स पुনৰ আহিছোঁ মই নতুন এটা ভিডিঅ' লৈ পেলাই দেখি হয়তো গম পাইছে মই খুৰমাৰ ভিডিঅ' লৈ পেলাই আহিছোঁ অতিকে সহজ আৰু কম টাইমতে বনাই খুৱাব পাৰে আৰু নিজেও খাব পাৰে গতিকে আহক ৰেচিপি লৈ আগবাঢ়ো মই ময়দাৰে বনাইছোঁ আপোনালোকে যদি ইচ্ছা কৰে আটাৰেও বনাব পাৰে আৰু ইয়াতে অকণমান নিমখ দি লৈছোঁ আপোনালোকে যদি এইটো টেষ্ট বেয়া পায় নিমখ নিদিলেও কোনো কথা নাই আৰু এতিয়া মই লৈছোঁ ছ'ডা যিটো মিঠা ছ'ডা বুলি কয় বেকিং পাউডাৰ আকৌ নহয় দেই এইখিনি ভালকৈ মিক্স কৰিব লাগিব মই যেইখিনি ময়দা লৈছোঁ সেইখিনিত পৰিমাণতে মই লৈছোঁ নিমখ আৰু ছ'ডাটো আপোনালোকে যদি ময়দাৰ পৰিমাণ বঢ়াই লয় তেতিয়াহ'লে এইকেইটা পৰিমাণো অকণ বঢ়াই দিব কিন্তু ছ'ডাটো বেছি নকৰিব আকৌ জোখতকৈ বেছি হ'লে খাব বেয়া লাগিব আৰু এয়া চাওক মই ৰিফাইন অকণমানেদি ময়াম দি লৈছোঁ ৰিফাইন নাথাকিলে ঘিৰেও পাৰে এয়া চাওক এনেকৈ মুঠি মাৰি মাৰি দেখুৱাই দিছোঁ মই এনেকৈ যদি দেখা পাইছে তেতিয়াহ'লে ঘি বা যিটো আমি ৰিফাইনেদি মাৰোঁ সেইটো হৈ গৈছে বুলি ভাবিব পাৰে আৰু অলপ পিছত মই পানীৰে মাৰি লৈছোঁ এইটো নৰ্মেল পানীৰে মাৰি লৈছোঁ আৰু মন কৰিব যে ড'টো বেছি ছফ্ট হ'ব নালাগে নহ'লে খুৰমাকেইটা ভাল নালাগে জাষ্ট মিক্স কৰিব লাগে আৰু 5 মিনিট মই ড'টোক ৰেষ্ট কৰিব দিছিলোঁ ৰেষ্ট কৰোঁতে এটা কথা মন কৰিব যাতে মই যেনেকৈ এটা পাত্ৰৰে ঢাকি দিছিলোঁ আপোনালোকেও পাত্ৰ এটাই দি ঢাকি থৈ দিব আৰু এতিয়া মই 3 ভাগ কৰি লৈছোঁ বাকীকেইটা দুটা ঢাকি দিছোঁ কাৰণ কিয় শুকাই গ'লে এইটো ভাল নালাগিব আৰু চাওক মই যিমানখিনি ডাঠ কৰিছোঁ এইটো আপোনালোকক দেখুৱাই দিছোঁ আৰু মই এইটো চেপতে কাটি লৈছোঁ আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে যিকোনো চেপত কাটি ল'ব পাৰে আপোনালোকৰ নিজৰ ইচ্ছা অনুসৰি মই জাষ্ট ডাঠ বা পাতলটো দেখুৱাইছোঁ মই এইখিনি ডাঠ কৰিছোঁ আৰু এইপিনে লৈছোঁ মই ৰিফাইন অইল কেৰাহীখন গৰম হোৱাৰ পিছত মই ৰিফাইন অইল দিছোঁ আৰু এনেকৈ এটা প্ৰথমতে দি পেলাই চেক কৰি চাব যদি এইটো লাহে লাহে উঠি আহিছে যিটো মই এটা খুৰমাটো দি চাইছিলোঁ আৰু এইখিনি সময়তে সঠিক টাইম বুলি ভাবিব আপোনালোকে আৰু এইটো টাইমতে দি দিব আকৌ গেছৰ ফ্লেমটো কিন্তু ল' কৰিয়ে থৈ দিব নহ'লে এইকেইটা বাহিৰৰ পৰা ৰঙচুৱা হ'ব আকৌ ভিতৰত নিসিজিব আৰু এয়া চাওক মই দি লৈছোঁ ধুনীয়াকৈ আৰু এইটো ভালকৈ লৰোৱাই দিব লাগিব এয়া চাওক এনেকুৱা কালাৰ হৈ গ'লে আমি নমাই থ'ম আপোনালোকে মন কৰিব যাতে কালাৰটো বেছি কাঢ় নিদিয়ে মই এতিয়া ছেকেণ্ড টাইমৰখিনি বহাই দিছোঁ এয়া এইখিনিও মই একেধৰণে ভাজি লৈছোঁ ভাজতে এটা কথা মন কৰিব যে এনেকৈ লৰোৱাই থাকিব নহ'লে দুটা ৰংটো ডাঠ হৈ যাব আৰু চাৰিটা এনেকৈ থাকি যাব আৰু এয়া চাওক এটা পাত্ৰত মই চেনি লৈছিলোঁ জখ অনুসৰি আৰু ইয়াতে অকণমান পানী দিছোঁ যিহেতুকে চেনিখিনি গলিব লাগিব আৰু এয়া চাওক মই এনেকৈ লৰাই আছোঁ ইয়াতো মন কৰিব যে গেছৰ ফ্লেমটো যাতে ল'তে থাকে এয়া চাওক মই লৰোৱাই আছোঁ ধুনীয়াকৈ আৰু এয়া চাওক 5 মিনিট পিছত দেখুৱাইছোঁ ধুনীয়াকৈ এনেকৈ দুটা আঙুলিৰ মাজত তাঁৰ এডাল হৈছে ইয়াত নিশ্চয় দেখিব পাৰিছে এয়া চাওক এনেকৈ এইটো সময়ত কি কৰিব গেছৰ ফ্লেমটো বঢ়াই দিব আৰু এইখিনি মই যিখিনি খুৰমাখিনি ফ্ৰাই কৰি থৈছিলোঁ এইখিনি দি দিম দি পেলাই ভালকৈ যেতিয়ালৈকে এইখিনি ভালকৈ মিক্স হৈ নাযায় তেতিয়া গেছৰ ফ্লেমটো বঢ়াই ৰাখিব চাওক ধুনীয়াকৈ মিক্স কৰি আছোঁ মই আৰু এইটো লৰাব নাপাহৰিব দেই আকৌ লৰাই থাকিব যেতিয়ালৈকে ভালকৈ মিক্স হৈ নাযায় এয়া চাওক লৰাওঁতে মোৰ এইখিনি ষ্টেজ আহি পালে 3 মিনিটৰ পিছত আৰু এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি দিছোঁ বন্ধ কৰি দি পেলাই এনেকৈ লৰোৱাই আছোঁ যেতিয়ালৈকে এইখিনি অকণমান ঠাণ্ডা হৈ নাযায় আৰু এয়া চাওক চেনিখিনি যিখিনি মই যিখিনি ফ্ৰাই কৰি থৈছিলোঁ খুৰমাখিনি গতিকে ফ্ৰেণ্ডছ কেনে পালে আজিৰ ভিডিঅ'টো অতিকে সহজ আৰু কম টাইমৰ ভিতৰতে হয় আলহী আহিলেও বনাই খুৱাব পাৰে গতিকে আজিৰ ভিডিঅ'টো যদি ভাল পালে প্লিজ নতুনকৈ আহিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব গতিকে পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম আজিলৈ আহিছোঁ